Hi guys, welcome to my YouTube channel. আৰু মোৰ YouTube চেনেলৰ পৰা সকলোকে নমস্কাৰ জনাইছো। মই আজি ফুৰিবলৈ আহিলো আৰু আপোনালোকক মই অকমান দেখাবলৈ বিচাৰিছো। এই গতিকে আপোনালোকে বলক ভিডিঅটো আৰম্ভণি পৰা শেষলৈকে চাম। মই আহি আছো আৰু সেই ঘৰটো আপোনালোকে দেখিছেনে? নিশ্চয় আপোনালোকে এই ঘৰটো দেখি গম পাইছে আৰু কোনবিলাক জনগোষ্ঠী এনেকৈ থাকে। আপোনালোকে এইটো দেখিছেনে? এইটো মিচিঙত কোবাং বুলি কয় আৰু অসমীয়াত জখলা বুলি কয়। আৰু সেই জখলাইদি মই উঠি যাম আৰু উঠি মই এতিয়া আহি আছোঁ অলৰেডি আৰু সকলোৱে এনেকৈ বহি আছে আৰু মই যিটো ঠাইত বহিছোঁ আৰু এই ঠাইটো হৈছে টুংগেং বুলি কয় মিচিঙত আৰু অসমীয়াত বাৰান্দা। আৰু মই তেখেতলোকক সুধিম আৰু পৰিচয় ল'ম আৰু আপোনালোকে ভিডিঅ'টো চাই যাব। আমি নকম তাত এতিয়া নামটো সুধিলে আপোনাৰ নামটোনো কি আৰু তেখেত ক'লে অনিল পেগু বুলি ক'লে আৰু তেনেকৈ নাম সোধে আৰু প্ৰত্যেকে এনেকৈ বহি আৰু দুটামান মই কথা সুধিম আপোনালোকে চাই যাব। আইডুং মানে ভাল আছেনে নাই আৰু তেখেত কৈছে আইডুং মানে ভাল, যেনেকৈ আছি নায়াং মানে বুকুৰ মৰম আৰু ঠিক তেনেধৰণে মানে আইডুং মানে ভাল। তেতিয়াহ'লে আপোনালোকে পলম নকৰক, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব। আৰু মই আহি থকা অৱস্থাত এতিয়া মই আলহী লগ পালোঁ আৰু সেইজন ঘৰলৈ যাব লৈছে আৰু মিচিঙত ক'ব গিৰাক অসমীয়াত যাবগৈ নেকি তেনেকৈ হ'ব আৰু এই তেখেত যাবগৈ, মই বাই বাই দিছোঁ। অ'কে। আৰু এতিয়া মই ভিতৰলৈ সোমাই গৈ আছোঁ আৰু মই আহি একেবাৰে য'ত ভাত খায় মই ইয়াতে পাই গ'লোহি। আপোনালোকে দেখিছে তেখেতলোক কেনেকৈ ভাত ৰান্ধি মেলি খায় আৰু এই ৰন্ধা মেলা কৰাত এইটো কি বুলি কয় আপোনালোকেতো নাজানে, এইটো মেৰাম বুলি কয়। মেৰাম অৰ্থাৎ পাকঘৰত যিটো নেকি আমি ভাত বনাবৰ কাৰণে যিটো টিফাইল বনাওঁ আৰু তেখেতলোকে এনেকৈ বনায়, এইটো মেৰাম বুলি কয়। আৰু এইফালে আমাৰ বয়োজ্যেষ্ঠ লোকসকলে বহি আছে, আপোনালোকক দেখাম। সেয়া বহি আছে আইডুং মানে আপোনালোকে জানে ভালে আছেনে? এতিয়া আইডুং মানে ভাল তেনেকৈ আৰু যিমানখিনি মই পাৰিম আপোনালোকক ব্যাখ্যা কৰি দিবৰ কাৰণে মই চেষ্টা কৰিম। যদি মোৰ ভুলো হৈছে আপোনালোকে